নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতাবৃন্দ, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মেৰাপানী ফাউণ্ডেশ্যন আৰু সামাজিক উন্নয়ন ফৰাম স্বেচ্ছাসেৱী সংগঠন দুটাই পথ দুৰ্ঘটনা ৰোধৰ উদ্দেশ্যে মেৰাপানীৰ বিভিন্ন স্থানত সজাগতা সৃষ্টি কৰি বেনাৰ হোৰ্ডিংছ অৰাৰ ব্যৱস্থা কৰে। স্থানীয় লোক, বাইক আৰোহী আৰু লগতে সামাজিক উন্নয়ন ফৰামৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, অধিবক্তা যোগেশ ভূঞা এই অনুষ্ঠানত উপস্থিত থাকে। কাৰ্যসূচীৰ লক্ষ্য হ'ল দুৰ্ঘটনা ৰোধ। আপোনাৰ আপোনজন ৰৈ আছে আপোনাৰ বাবে। হেলমেট পিন্ধক, সুৰক্ষিত থাকক। বাচ্চা এবছৰ দুবছৰ হৈছে, এনেকুৱা বয়সৰ পৰিসৰৰ আচলতে যিটো ৰোড এক্সিডেণ্ট হয়, দুৰ্ঘটনা হয়, তাত বেছিকৈ ডেকা যুৱকসকল মৃত্যুৰ মুখত হয়, যাৰ ফলত এটা পৰিয়াললৈ আচলতে ডাঙৰ এটা বিপদ আহিব। যোৱাজনটো যায়গৈ, কিন্তু থাকি যোৱাসকলৰ যিটো বেদনা, সেইটো আটাইতকৈ আচলতে সহিব নোৱাৰে। মাটি বাৰী বিক্ৰী কৰি বহুতে ভেণ্টিলেশ্যনত থকা সময়ৰ পৰা কুটিৰ ঘৰলৈকেও টকা খৰচ কৰি নিজৰ আপোনজনক ঘূৰাই আনিব নোৱাৰে। আৰু এই পথৰ ক্ষেত্ৰত, দুৰ্ঘটনাৰ ক্ষেত্ৰত যদি দেখা যায় যে হেলমেট পৰিধান নকৰাৰ কাৰণে আচলতে দুৰ্ঘটনা হোৱাৰ পাছত তাৰ ক্ষতিটো বেছি। এই ক্ষতিটো যাতে ৰোধ কৰিব পৰা যায়, তাৰ কাৰণে সজাগতাৰ কাৰণে আমি গোলাঘাটৰ বিভিন্ন প্ৰান্তত সজাগতামূলক অনুষ্ঠান আমি পাতিছোঁ। আৰু কিছুমান হোৰ্ডিংছ আমি মানুহে অনবৰতে যাতে দেখি থাকে, তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। আজি আমি এই মেৰাপানী ফাউণ্ডেশ্যনৰ সহযোগত আজি মেৰাপানীত আমি ইয়াৰ যিসকল সাংবাদিক বন্ধু আছে, আমাৰ স্থানীয় যি দল সংগঠন আছে, তেখেতসকলৰ সহযোগত এইটো এটা আমি সজাগতা অনুষ্ঠান আমি আয়োজন কৰিছোঁ। যিসকলে আজি ইয়াত হেলমেট, আমি দেখিছোঁ যে প্ৰায় 80% ওচৰা ওচৰি মানুহে হেলমেট পৰিধান কৰা নাই। আজি স্কুলৰ ল'ৰা ছোৱালীবোৰ যেতিয়া লৈ গৈছে, স্কুলৰ ল'ৰা ছোৱালী যাওঁতে আমি দেখিছোঁ যে প্ৰায় 80% অভিভাৱকে তেওঁলোকে নিজৰ সন্তানক লৈ গৈছে। এজন অভিভাৱকে 4টা ল'ৰা ছোৱালী লৈ গৈছে এখন স্কুটিত। আগফালে এটা সৰু বাচ্চা থিয় কৰাই নিছে আৰু পিছফালে 3টা ল'ৰা বহাই দিছে, কিন্তু তেওঁ নিজেও হেলমেট পৰিধান কৰা নাই। সেইকাৰণে আমি হেলমেট পৰিধান নকৰাৰ আংশিক কিছু ব্যক্তিক আমাৰ লগত আজি এই অনুষ্ঠানটোত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে আমি তেওঁলোকক আমি ৰখাই আমি এই অনুষ্ঠানটো পাতিছোঁ, যাতে আপোনালোকে এই কথাখিনি যাতে আপোনালোকৰ যিসকলে আপোনালোকে প্ৰচাৰ কৰে, যাতে হেলমেটটো যাতে আমি পিন্ধোঁ। কাৰণ দুৰ্ঘটনা হ'ব, ই আকস্মিক এটা ঘটনা, কিন্তু আমি যদি সতৰ্ক হৈ থাকোঁ, আমি যদি সচেতন হৈ থাকোঁ, তেতিয়া সেই দুৰ্ঘটনাই আমাৰ ক্ষয় ক্ষতি আমাৰ নিজৰো আমাৰ নহ'ব আৰু আমাৰ পৰিয়ালটো ক্ষয় ক্ষতি কম হ'ব। গতিকে সেই সজাগতা আমি ইয়াত কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ মাজত আমাৰ সামাজিক উন্নয়ন ফৰামৰ অন্যতম সহকাৰী সম্পাদক এডভকেট যোগেশ ভূঞা ডাঙৰীয়া আছে, তেখেতক মই চমুকে দুআষাৰ ক'ব অনুৰোধ জনাইছোঁ।